দে উল্টি থাকবি আৰু এটা পোৱালি আছে আমাৰ ঘৰত আমি এতিয়া কুটা খাম কুটা নালাগবতো নিচা গাইজ মাই লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি হ'ল শিৱৰাত্ৰি আৰু আমাৰ ঘৰত কেনেকৈ শিৱৰাত্ৰি পালন কৰিলে আপোনালোকক গোটেইখিনি ভিডিঅ'টো দেখুৱাই যাম ভিডিঅ'টো শেষলৈকে চাই থাকিব চোতালখন মানে চোতালটো ৰাতিপুৱা সাৰা হৈ গৈছিল কিন্তু নাৰিকল পাৰি যিহেতু একদম গোটেই লেতেৰা হৈ গৈছিল সেইখিনি সাৰি হৈ গ'ল এতিয়া এইখন লৈ আছোঁ সেয়া দেখিছেনে কিমান লেতেৰা ওলাইছে এইটো নাৰিকল বস্তু নাৰিকল পাৰিলে মানে এইখিনি নাৰিকল পাৰিলে যিহেতু এনেকুৱা নাৰিকল লাগিব ঘটত দিবলৈ আৰু আজি আহি পাইছিল দুটা পাৰ্চেল এই ডাঙৰ পাৰ্চেলটো হ'ল মন্দিৰৰে এটা আসন আহিছে আৰু মই এটা ফেচ ৱাছ দিছিলোঁ তাৰে বাকচবিলাক ইয়াতে থৈ দিছোঁ আজিৰ পূজাটোৰ বিশেষ বস্তু এয়া দেখিছেনে ধতুৰা ফুল আমাৰ ছিঙি থৈ দিছে এইবিলাক মানে কলিবিলাক আছে আগতে মানে ধতুৰা ফুলৰ ইমানেই অভাৱ আছিল বেলেগৰ ঘৰত যে এনেকুৱা কলি লৈ আহিছিল কিন্তু এতিয়া অভাৱ নাই দেখিছেনে ধুনীয়াকৈ লাগি আছে ফুলখিনি ছিঙি থৈ দিছোঁ যিহেতু দুপৰীয়া হ'লে একদম লেৰেলি যাব আজিৰ দিনটো ইমানেই ব্যস্ত আছিলোঁ যে তথাপিও মই আপোনালোকৰ কাৰণে ভিডিঅ' ক্লিপবোৰ ৰাখি এটা ভিডিঅ' আপলোড কৰিছোঁ সেইকাৰণে কৈছোঁ আপোনালোকে প্লিজ ভিডিঅ'বোৰ শেষলৈকে চাব এটা ভিডিঅ' বনাওঁতে মানে বহুত কষ্ট লাগে ভাইটিকো মই কাম দি দিছোঁ এতিয়া মোৰ কাম হৈছে বেলপাতখিনি ছিঙিব লাগিব তো কিমান টাইম লাগিব ভাবকছে আৰু যিহেতু হোমৰ কাৰণে 108টা ছিঙিব লাগিব এতিয়া আপোনালোকক এটা বস্তু দেখাইছোঁ এই ফুলডাল দেখিছেনে লেৱা হৈ উঠিছে কিন্তু এইডাল হ'ল আখৈ ফুল আৰু এই ফুলডাল মানে এই নিচানত উঠিছে যিহেতু মন্দিৰৰ আগত দুডাল নিচান থাকে তো সেইটোৰ ওপৰত বদলাব লাগিব তো সেইকাৰণে এইবোৰ মানে ওলাব লগা হৈছে এইবোৰ ইমান ওপৰত উঠিছিল কি ক'ম আৰু কিন্তু এই ফুলবোৰ থাকিলে কিন্তু পূজা দিবলৈ বহুত সুবিধা হয় যিহেতু আমাৰ দৈনিক পূজা হয় দৈনিকে বহুত বেছি ফুল লাগে এই ফুলখিনি যিহেতু সৰু সৰু হয় আৰু আই হয় আপোনালোকক ফুলখিনি দেখুৱাইছোঁ ফুলখিনিতো আপোনালোকে দেখিছে চাগে সকলোৰে ঘৰে ঘৰে থাকে কিন্তু আমাৰ ফুলডাল আকৌ বেলেগ একদম লেৱা হৈ ওপৰলৈ বগাই গৈছে তাৰপিছতে আমাৰ আকৌ কাম আহি গ'ল লাড়ু বনাবৰ কাৰণে এটা আমি গুড়া খুন্দিব লাগিব গাইজ এটা বস্তু ছিঙিব আহিছোঁ আৰু সেইটো হ'ল মেইন বস্তু এই পূজাত সেইটো বনাবই লাগিব আৰু সেইটো হ'ল এই যে ধতুৰা ফুলৰ যে গোটা আছে সেই গোটাবিলাক বহুত আছে কাটা কাটা হাততে গাইজ এইখিনি আমি ছিঙি ল'লোঁ আৰু এতিয়া খুটাৰ কাৰণে এইবিলাক ৰেডি কৰিছোঁ ইয়াত এটা একদম নিচা জাতীয় বস্তুবিলাক দি থাকে লগতে আদা এটুকুৰো লাগিব তো আদাখিনি মই লৈ আহিলোঁ আৰু এইখিনি মই লাহে লাহে থেতেলিয়াই আছোঁ মাহী আৰু মই থেতেলিয়াই আছোঁ তাই ৰসটো চেপি উলিয়াব আৰু মায়ে মানে পূজাৰ কামত ব্যস্ত এনে সময়ত কাম কৰোঁ নকৰোঁ সেইটো পিছৰ কথা কিন্তু এনেদৰে পূজাৰ সময়ত যে এটা দুটা কাম সকলোৱে মিলিজুলি কৰা হয় সেইটো কাম কিন্তু বহুত বেছি ধুনীয়া লাগে আৰু সেইটো কাম কেনেকৈ কৰি পাওঁ সময়ে নালাগে আৰু একদম সোনকালকৈ হৈ যায় যেতিয়া আমি একমুখা পাচলি কাটিবলৈ লওঁ অকলে কাটিলেতো বহুত বৰ লাগি যাব কিন্তু যেতিয়া আমি এক গ্ৰুপ হৈ একদম কথা পাতি বস্তু কটা হয় তেতিয়া কিন্তু সময়টো কেতিয়া পাৰ হৈ যায় আমি গমেই নাপাওঁ কাৰণে এষাৰ কথা আছে নহয় যিকোনো কাম অকলে কৰিলে যিখিনি টান হয় সকলোৱে মিলি কৰিলে সহজ এইখিনি মেইন বস্তু গাইজ পূৰা খুটা বনাওঁ ৰেডি হৈ গ'ল এতিয়া এইখিনি মানে গাখীৰৰ লগত পূৰা উতলাব আপোনালোকক দেখাই আছোঁ বাৰু এয়া দেখিছেনে এয়া পায়স মানে গাখীৰ গৰম দি থৈ দিছে সেইফালে লাড়ু হ'ব আৰু এয়া ফল মূলখিনি পূজাৰ যা যোগাৰ মালা চব আছে ইয়াতে তো এইখিনিতে থৈ দিওঁ এইখিনি মানে পিছত বনাব আৰু দেউতাকটো দেখুৱাই হোৱা নাই এই দেউতাই দেখিছেনে কাচিয়া খেৰ একদম আগফালে যে আৰি দিয়ে মানে কলগছ দুডালৰ লগত সেইটো এতিয়া যোগাৰ কৰি আছে আৰু আমি এতিয়া ৰন্ধা বঢ়াত ব্যস্ত এতিয়া আমি তিনিজনীয়ে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছোঁ মই আকৌ ঘৰটো সজাই আছোঁ মাহীয়ে কিবা লাড়ু বনাই আছে মায়ে কিবা ভাজি আছে বেলেগ মানুহ নাই আমি তিনিজনীয়ে কৰি আছোঁ আহিব সন্ধিয়া আহিব মানুহখিনি আৰু দেউতাই কিবা বেলেগ কাম কৰি আছে বাহিৰত এতিয়া আমি ভাঙৰ লাড়ু বনাবৰ কাৰণে এইখিনি ডটো ৰেডি কৰি লৈছোঁ আৰু লগতে এয়া মা আৰু মই বনাই আছোঁ পায়স আৰু পুৰি মই পুৰি দুখনমান আগতে ভাজি ল'লোঁ তাৰপিছত মায়ে পায়সখিনি বনাই আছে আৰু পুৰি ভাজি কিন্তু মোক ভালে লাগে পটপটকৈ হৈ যায় আৰু ধুনীয়াকৈ ফুলি উঠে আৰু পুৰি খায়ো ভাল পাওঁ ভাজিও ভাল পাওঁ আৰু পায়সৰ লগত পুৰিটো বহুত বেছি ভাল লাগে যি কি নহওক এতিয়া আমাৰ গোসাঁইটো আহি পালে মায়ে চাকি ধূপ লৈ আদৰি আনিব গাড়ীখনত দুটা গোসাঁই আনিছিল এটা আগতে নুমাই থৈছে আৰু এতিয়া লাষ্টত আমাৰটো নুমাই থৈ যাব এইবাৰ একদম সোনকালে লৈ আহিছে যিহেতু প্ৰত্যেকবাৰে সন্ধিয়া হয় আৰু সন্ধিয়া হ'লে অকণমান নমাবলৈ দিগদাৰ হয় সেইখিনি সময়ত এনেকুৱা এটা ফিল হয় যেতিয়া নতুন দৰা কইনা আদৰি অনা হয় ঠিক তেনেদৰে যিহেতু এইটো শিৱ পাৰ্বতীৰ বিয়াই হয় তো নতুন দৰা কইনা আদৰাৰ মুহূৰ্তখিনি একদম অনুভৱ হৈ যায় ফাইনেলি আমাৰ নতুন গোসাঁইটো আহি পালে আৰু এয়া দেখিছেনে কিন্তু মোক এতিয়া খোলা নাযায় যিহেতু এতিয়া সন্ধিয়া সময়ত একদম কিবাখিনি কৰা নিয়ম আছে নিয়মখিনি কৰিহে মানে মুখখন খুলিব পাৰিব তো গোটেইখিনি দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব মোৰ হাতখন দেখিছেনে গোটেই সিন্দুৰ হৈ আছে তো এতিয়া মই কাপোৰ তুলি আছোঁ এয়া দেখিছেনে কাপোৰখিনি গোটেই তুলি লওঁ তাৰপিছতে মই গা ধুম আকৌ গা পা ধুই আকৌ মন্দিৰত সোমাব লাগিব কিবা কাম আছে এইখিনি ভাজি বনাইছে ভোগৰ খিচিৰি আৰু
প্ৰসাদৰ কাৰণে আৰু আপোনালোকেতো দেখিলে গোহাঁই আহি পাই গৈছে কিন্তু আমাৰ বনোৱা কমপ্লিট হোৱাই নাছিল মা এতিয়া ভোগৰ খিচিৰিখিনি বনোৱা হ'লে আকৌ কাপোৰ চাপোৰ হ'লে মন্দিৰত যাব লাগিব মন্দিৰৰ ফালে ৰেডি কৰিবলৈ যিহেতু একদম বামুণ সোনকালে আহিব প্ৰত্যেক বছৰে বামুণটো একদম 9টা 10টা 11টা 12টা কৰি দিয়ে কিন্তু এইবাৰ কৈছে সোনকালে আহিবলৈ তো আমিও সোনকালে বস্তুখিনি যোগাৰ কৰিব লাগিব সেইকাৰণে এইফালে জল্দি কৰি আছোঁ যাতে সেইফালে আমি সোনকালে কৰিব পাৰোঁ গাইজ মই গা পা ধুই ৰেডি হৈ গ'লোঁ এতিয়া মই সন্ধিয়া চাকিখিনি দিম আৰু আমাৰ লাইট চাইট জ্বলাইছে কি ধুনীয়া লাগিছে দেখিছেনে গাইজ হৈ গ'ল সন্ধিয়া আৰু মই চাকি দি এতিয়া বনাব ওলাইছোঁ চাহ এয়া দেখিছেনে গাইজ মই চাহ আহিছোঁ তো মোৰ যিহেতু এতিয়া সন্ধিয়া হৈ গ'ল আৰু ৰাতি অলপমান দৃশ্য আপোনালোকক দেখুৱাম আপোনালোকে চাই দিব আৰু এটা পোৱালি আছে আমাৰ ঘৰত এইটা চেতান নাহেকে তুমি নহয় এইবোলে চাহ বনাব কিন্তু মোকে বনাব দিল চাহ না কিবা বিচাৰে আৰু আমাৰ ঘৰত মা পুৰা ৰেডি হৈ আছে শাৰী পিন্ধিছে শাৰী সব লাগাই আছিল হা এতিয়া মই চাহ দিব গৈ আছোঁ গাইজ একদম ধুনীয়াকৈ বনাইছোঁ এতিয়া বাজিছে 8:20 আৰু একদম বামুণ আহিয়ে পাই গৈছে আৰু আমি ইমান জল্দি কৰিবলগীয়া হৈছে যিহেতু এতিয়া যদি বামুণ গুচি যায় এই পূজা একদম ৰাতি 12টা 1টা বজাত কৰিব তো এতিয়া হোম পৰি আছে তেওঁ আপোনালোকক আৰু ভিডিঅ' কৰি নাথাকোঁ যিহেতু এতিয়া মই পূজাত বহিব লাগিব তো সকলোকে বাই বাই কিন্তু ভিডিঅ'টো এতিয়ালৈকে শেষ পোৱা নাই আপোনালোকে চাই থাকিব দেই ফটো মাৰাইকে আছে এয়া হৈ আছে খিচাৰী আৰু ইমান বেছি টেষ্টি হৈছিল খিচাৰীখিনি চাওক না কালাৰটো কি ধুনীয়া আহিছে একদম সকলোৱে বহি আছে এলা নালাগবতো নিচা নাই আর মেইন প্রসাদ এই গয় মকো একটা গাইস আমি এটা কুটা খাম কুটা আমারে বউজনী খাই দে উল্টি রাখবি মিঠা হইছে যে কেন ভালো লাগছে কাকির বেশি হচ্ছে কাকির কিনে নাই খানে খাইছে তো সকলে মানে খাই হোৱাৰ পিছত এতিয়া বহিছোঁ আৰু অকলে আজিলৈ ইমানে আকৌ লগ পাম নতুন ভিডিঅ'ত গুড নাইট বাই বাই